নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আছাম ৰাইফলছৰ ফালৰ পৰা ৰিকুইপমেণ্ট ওলাইছে। ডাইৰেক্ট জেনেৰেল আছাম ৰাইফলছ শ্বিলং ফালৰ পৰা ইয়াতে কিছুমান পষ্ট মুকলি হৈছে, তাকে আজি বিশেষভাৱে আলোচনা কৰোঁ আহক। কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কি কোৱালিফিকেশ্যন হ'ব লাগিব, কি কি ধৰণৰ পষ্ট ওলাইছে। যিসকলে পুলিচ, বেটেলিয়ন এনেকুৱা ধৰণৰ পষ্ট বিচাৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ আছাম ৰাইফলছৰ ফালৰ পৰা। ইয়াতে পোনপ্ৰথমতে দেখিব পাইছে স্ক্ৰীনত ইয়াতে জব টাইপটো দিয়া আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা যে জব হয়, এইটো চেণ্ট্ৰেলৰ জব হয়। টোটেল ভেকেঞ্চিজ দিয়া আছে 215টা পোষ্ট। পোষ্টৰ নামটো ইয়াতে দিয়া আছে টেকনিকেল এণ্ড ট্ৰেডছমেন। অৰ্থাৎ এইখিনি পুলিচ বা তেওঁলোকৰ কাৰণে নহয়, ইয়াতে টেকনিকেল পোষ্ট ওলাইছে ট্ৰেডছমেন। আৰু জব লোকেশ্যনটো ইয়াতে দিয়া আছে, ইণ্ডিয়াৰ ভিতৰত হ'ব আপোনালোকৰ, বিশেষকৈ শ্বিলঙৰ ফালে পষ্টিং হ'ব। তাৰপিছত আছে এপ্লিকেশ্যন মোড। ইয়াতে অনলাইন আছে, এপ্লিকেশ্যনটো অনলাইন কৰিব পাৰিব। আৰু ইয়াতে লাষ্ট ডেট দিয়া আছে 22 মাৰ্চ 2025, অৰ্থাৎ 22 মাৰ্চলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে কিছুমান হেল্পলাইন নম্বৰ দিয়া আছে, যদি আপোনালোকে কিবা অসুবিধা পায় ইয়াতে ফোন কৰি গোটেই ডিটেইলছখিনি ল'ব পাৰিব, বা অনলাইন কৰোঁতে যদি অসুবিধা হয় তেতিয়াহ'লে ইয়াতে ডিটেইলছ পাব। তাৰপিছত আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ আছাম ৰাইফলছ ৰিকুৱাৰমেণ্ট। এলিজিবিলিটিখিনি আহিছে, কি কি কোৱালিফিকেশ্যন, কি কি লাগিব, কি কি পষ্টৰ কাৰণে কি কি কোৱালিফিকেশ্যন হ'ব লাগিব। ইয়াতে 215টা পষ্টৰ কাৰণে ওলাইছে। ইয়াতে প্ৰথম আছে নেম অফ দ্য পোষ্ট আৰু ভেকেঞ্চিজ, কোনটো পষ্টৰ কাৰণে কিমানটা ভেকেঞ্চিজ ওলাইছে। ইয়াতে প্ৰথম দেখিব পাইছে আপোনালোকে ৰিলিজিয়াছ টিচাৰ আৰ্টি, তাৰপৰা ৰেডিঅ' মেকানিক, লাইনমেন ফিল্ড, ইঞ্জিনিয়াৰিং ইকুইপমেণ্ট মেকানিক, ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল। এইখিনি ইয়াতে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব। মই যদি পঢ়ি গৈ থাকোঁ টোটেলি বহুত এটা দীঘলীয়া ভিডিঅ' হৈ যায়, তাৰ কাৰণে যথেষ্ট অসুবিধা হয়। গতিকে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ইয়াতে ৰাইট ছাইডে আপোনালোকে দেখিব পাইছে পষ্টৰ সবিশেষ। ইয়াতে কিমানটা পষ্ট দিয়া আছে, এইখিনি আপোনালোকৰ নিজৰ যোনটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তাৰ এগেইনষ্টত আপোনালোকে ইয়াতে চাব পাৰিব। আৰু কোৱালিফিকেশ্যনৰ কথাটো ইয়াতে তলতে থাকিব। ইয়াতে এইখিনি আপোনালোকে ইয়াতে দেখিব পাইছে, ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে পঢ়ি ল'ব। তাৰপিছত আহিলে আছাম ৰাইফলছ ৰিকুৱাৰমেণ্ট 2025 পোষ্ট ৱাইজ ডিটেইলছ। পোষ্ট ৱাইজ ডিটেইলছ ইয়াতে আছে। ইয়াতে প্ৰথম ইয়াতে দিয়া আছে চেমখিনি, ইয়াতে ৰেংকটো দিয়া আছে, ইয়াতে দিয়া আছে ট্ৰেড নেম। ইয়াতে এইখিনি পোষ্ট বিশেষকৈ মেলৰ কাৰণে ওলাইছে। ইয়াতে জেণ্ডাৰটো দেখিব পাইছে, মেলসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে তেওঁলোকক ৰেংকটো দিয়া আছে, যেনেধৰণক ধৰক ৰেডিঅ' মেকানিকৰ কাৰণে ৱাৰেণ্ট অফিচাৰ বুলি ৰেংক হ'ব, লাইনমেন ফিল্ডৰ কাৰণে ৰাইফলমেন বুলি হ'ব। ঠিক তেনেদৰে এইখিনি আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰিব। মই বেছি ডিটেইলছত পঢ়ি নিদিওঁ। ইয়াতে যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে কমেণ্টত জনাব। যদি বুজি নাপায় বা কিবা লাগে তেতিয়াহ'লে মই কমেণ্টৰ জৰিয়তে আপোনালোকক গোটেইখিনি জনাই দিম। তাৰপিছত মেইনকৈ আহিলে আপোনালোকৰ পষ্টৰ এগেইনষ্টত এডুকেশ্যন কোৱালিফিকেশ্যন। এইটো মেইন হয় আপোনালোকৰ, কি কাৰণে কি কোৱালিফিকেশ্যন লাগিব। ইয়াতে প্ৰথমতে দেখিব পাইছে ৰিলিজিয়াছ টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব উইথ ৰিলেটেড ছাবজেক্ট, যিটো ছাবজেক্টৰ কাৰণে ওলাইছে তাৰ কাৰণে লাগিব। ৰেডিঅ' মেকানিকৰ কাৰণে 10 পাছ ডিপ্ল'মা ৰিলেটেড আৰু 12 পাছ নন মেডিকেল হ'ব লাগিব। লাইনমেন ফিল্ডৰ কাৰণে 10 পাছ ITI থাকিব লাগিব ইলেক্ট্ৰিক ট্ৰেডৰ। ঠিক তেনেধৰণে এইখিনি আপোনালোকে নিজৰ পষ্টৰ এগেইনষ্টত চাই ল'ব গোটেইখিনি। প্ৰায় 10 পাছ ITI সকলৰ কাৰণে ওলাইছে, 12 পাছ ডিপ্ল'মা গোটেইখিনিৰ কাৰণে আছে। এইখিনি ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে চাই ল'ব, আপোনালোকে কোনটোৰ কাৰণে কৰিব পৰা হয়। তাৰপিছত আহিলে ইয়াতে এজ লিমিট, বয়সৰ কথাটো ইয়াতে দিয়া আছে। বয়সৰ কথাটো যদি চাব পাৰে ইয়াতে গোটেই পষ্টৰ এগেইনষ্টত বয়সৰটো দিয়া আছে। প্ৰায় 18 বছৰৰ পৰা 23 বছৰ 25 বছৰ এনেকুৱা ধৰণৰখিনি আছে। চাই ল'ব, এইখিনি ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব। 18 পৰা 23 বছৰলৈকে বহুতখিনি আছে। তাৰপিছত অলপ এজ ৰিলেক্সন দিয়া আছে, ইয়াতে এজ ৰিলেক্সনৰ কথা দিয়া আছে। ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ দিয়া আছে, SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ আৰু OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ দিয়া আছে।
য়েছ ৰিলেক্স। তাৰপিছত ইয়াতে আহিলে আপোনালোকৰ এপ্লিকেশ্যন ফিছৰ কথাটো, কিমান টকা দিব লাগিব অনলাইন কৰোঁতে। ইয়াতে গ্ৰুপ বি পোষ্ট ৰিলিজিয়াছ টিচাৰ ইলেক্ট্ৰিকেল মেকানিকেল তেওঁলোকে দিব লাগিব 200 ৰুপিজ। ক্ষমা কৰিব, ইয়াতে 200 ৰুপিজ তেওঁলোকে পে' কৰিব লাগিব। তাৰপিছত আহিলে গ্ৰুপ চি পোষ্ট অল অৰ্ডাৰ পোষ্টৰ কাৰণে তেওঁলোকে 100 পোষ্ট কৰিব লাগিব। তাৰপিছত আহিলে ফ্ৰী এক্সামপেশ্যন তেওঁলোকে SC ST ফিমেলসকলে এক্স ছাৰ্ভিচমেনসকলে তেওঁলোকৰ কাৰণে ফ্ৰী আছে, আৰু পে'মেণ্ট মোডটো সম্পূৰ্ণ অনলাইন হ'ব। আৰু ইয়াতে SBI কাৰেণ্ট একাউণ্টৰ এটা নাম্বাৰ আৰু IFSC কোড দিয়া আছে, আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আহিলে হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথম আপোনালোকে তেওঁলোকৰ ৱেবছাইটটো ভিজিট কৰিব লাগিব। 1 নম্বৰতে দিয়া আছে ভিজিট দ্য অফিচিয়েল আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট পৰ্টেল। এই পৰ্টেলৰ লিংকটো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাব, তাৰ পৰা আপোনালোকে পোনপটীয়াকৈ গৈ তাৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে বিশেষ একো দিয়া নাই, ইয়াতে দিয়া আছে যে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন লিংকটো ক্লিক কৰিব লাগিব, আপোনালোকক যোনখিনি ডিটেইলছ বিচাৰে তোমাক ফিল কৰিব লাগিব, আৰু আপলোড কৰিব লাগিব যোনখিনি ডকুমেণ্টছ ফটোগ্ৰাফ ছিগনেচাৰ বিচাৰে। তাৰপিছত ইয়াতে দিয়া আছে পে' দ্য এপ্লিকেশ্যন ফিজটো পঠাব লাগিব। তাৰপিছত আহিলে ছাবমিট দ্য ফৰ্ম এণ্ড টেক প্ৰিণ্ট এণ্ড ফিচাৰ ৰিফাৰেঞ্চ, আপোনালোকে যোনটো অনলাইন কৰিলে তাৰ এটা কপি আপোনালোকে নিজৰ লগত ৰাখি ল'ব, যাতে ফিউচাৰত এডমিট আহিলে মানে গম পোৱা যায়। তাৰপিছত ইয়াতে আহিলে ইম্পৰ্টেণ্ট ডেটছ, ইয়াতে ষ্টাৰ্টিং ডেট 22 ফেব্ৰুৱাৰী, অৰ্থাৎ আৰম্ভ হৈ গৈছে অনলাইন 22 ফেব্ৰুৱাৰী, আৰু লাষ্ট ডেট দিয়া আছে 22 মাৰ্চলৈকে, অৰ্থাৎ বহুতখিনি সময় আছে, অতি সোনকালে কৰি ল'ব। আৰু আমিও যিমান পাৰোঁ অনলাইন কৰি দিওঁ, গতিকে আপোনালোকৰ যদি অনলাইন কৰাত অসুবিধা হয় তেতিয়াহ'লে আমাক আপোনালোকে কমেণ্ট কৰিলে আমি বিনামূলীয়াভাৱে আপোনাৰ অনলাইনটো কৰি দিম। গতিকে ইমানেই আছিলে, নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টো শ্বেয়াৰ লাইক বটন কৰি দিব। ধন্যবাদ।